গুড মৰ্ণিং এভৰিৱান। এয়া হৈছে ছানডেৰ ব্লগ। এয়া সময় হ'ল দেখিছে ন, 11টা বাজিলে। আমি মুখত এতিয়ালৈকে একো দিয়াই নাই। আৰু হাজবেণ্ড থাকিলে কাম বন মোৰ সোনকালে হ'ব, তেওঁ সহায় কৰিলে তেনেকুৱা লাগে, কিন্তু তাৰ উল্টাটোহে হয়। উল্টা আমাৰ দেৰিহে হয়। আৰু এয়া মই তাই গা পা ধুই আজৰি কৰাই লৈ নাইৰা আহিলে। নাইৰা তাই স্কুলত কিবা ফাংচন আছে মেকআপ কৰিবলৈ। মই মেকআপ বাৰু একেবাৰে নাজানো, মেকআপত জিৰ' হয়। তাৰপিছতে আমি খালোঁ ৰবাব টেঙা খাই নুঠিলোৱেই তাই হাৰে পালে। সন্ধিয়া আকৌ ওলালোঁ আমি বজাৰলৈ, এওঁ বোলে জোতা ল'ব। হেল্ল' গাইজ, বজাৰৰ পৰা আহিলোঁ ঘৰলৈ। সোনকালে আহিব লগা হ'ল। বাহিৰতে মই একাপ কফি খাই ইচ্ছা আছিলে, কিন্তু নহ'ল। সোনকালে আহিব লগা হ'ল। আৰু মই সোনকালে আহিব লগা কাৰণটো হ'ল সোনকালে আহিব লগা হ'ল কিয় তোমাৰতো এতিয়া যাব আছিলে, মানে যায় পাৰ্টি কৰিবলৈ, গাহৰি খাবলৈ যায়। আমাক মানে সেইটো কাৰণে সোনকালে লৈ আহিলে, নহ'লে মই বাহিৰতে কফি একাপ খাই শুবলৈ ধুনীয়াকৈ বহি মেলি। দেৰি হৈছে যে কাপোৰ বিচাৰি আছোঁ, অলৰেডি কি পিন্ধি যাব। তাৰপিছত ইহোঁ ওলালে নতুন জোতাযোৰ পিন্ধি পাৰ্টিলৈ বুলি। আলফুল হৈ যোৱাৰ পিছত মই ঘৰতে একাপ কফি বনাই খালোঁ। আজি ব্লগটো ইমানেই।